বৰ্তমান সময়ত প্ৰতিগৰাকী অভিভাৱকেই নিজৰ সন্তানক লৈ যথেষ্ট সচেতন। নিজৰ সন্তানে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়, কোনো ধৰণৰ অভাৱৰ সন্মুখীন নহয়, তাৰ প্ৰতি প্ৰতিগৰাকী ধনী দুখীয়া প্ৰতিগৰাকী অভিভাৱকে যথেষ্ট সচেতন। আৰু ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ প্ৰয়োজনীয় সকলো বস্তু যোগান দিবৰ কাৰণে অভিভাৱকসকল যিকোনো সময়তেই সজাগ হৈ থাকে, যিকোনো সময়তেই সচেতন হৈ থাকে। অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলক আজিৰ তাৰিখৰ ছাত্ৰ ছাত্ৰীসকলক অভিভাৱকসকলে যথেষ্ট পৰিমাণৰ ফেচিলিটি দিছে। ফেচিলিটি এই কাৰণে দিছে যে ছাত্ৰ ছাত্ৰীসকলে শিক্ষা গ্ৰহণ কৰক। আজিৰ তাৰিখত প্ৰতিগৰাকী অভিভাৱকৰ এটা উপলব্ধি আছে, ভালদৰে যদি শিক্ষা ছাত্ৰ ছাত্ৰীয়ে গ্ৰহণ কৰিব নোৱাৰে, আহি থকা সময়ত সেইসকল সন্তান, সেইসকল ছাত্ৰ ছাত্ৰী এটা ভয়াৱহ ভৱিষ্যতৰ সন্মুখীন হ'ব। সেয়েহে তেওঁলোকক ফেচিলিটি দিছে। ফেচিলিটি দিয়াৰ আৰু এটা কাৰণ থাকিব পাৰে যে আমাৰ অভিভাৱকসকল আমিবিলাকে শৈশৱত যেনেধৰণে বহু কষ্টৰ মাজেদি শিক্ষা গ্ৰহণ কৰিব লগা হৈছে, সময়মতে এখন বহি, সময়মতে এটা কলম, সময়মতে এখন কিতাপ বিচাৰি নোপোৱাৰ কাৰণে আমিবিলাকে বহু কষ্ট কৰি অধ্যয়ন কৰিব লগা হৈছে। সেই নিজৰ ব্যক্তিগত যি অভিজ্ঞতা আছে, শৈশৱৰ যি কঠোৰ পৰিশ্ৰমী অভিজ্ঞতা আছে, অভাৱৰ সন্মুখীন হোৱা এক দুৰ্যোগৰ ছবি সকলৰ সন্মুখত এখন আছে, সেইবিলাকৰ ওপৰত ভিত্তি কৰি সতি সন্ততিসকলে যাতে তেনেধৰণৰ সমস্যাৰ, তেনেধৰণৰ অভাৱৰ সন্মুখীন হ'ব লগা নহয় শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত, তাৰ কাৰণে প্ৰতিগৰাকী অভিভাৱকে সচেতন হোৱা দৰকাৰ। সেয়েহে ছাত্ৰ ছাত্ৰীসকলক সম্পূৰ্ণভাৱে আজিৰ অভিভাৱকে ফেচিলিটি প্ৰদান কৰে। কিন্তু ইমানখিনি ফেচিলিটি ছাত্ৰ ছাত্ৰীসকলক প্ৰদান কৰাৰ পিছতো লাগ বুলিলেই কলম, লাগ বুলিলেই কাগজ, লাগ বুলিলেই কিতাপ, লাগ বুলিলেই জ্যামিতি, লাগ বুলিলেই টিফিন বক্স, লাগ বুলিলেই ফ্লাক্স, লাগ বুলিলেই নতুন কাপোৰ, যি বিচাৰিছে ছাত্ৰ ছাত্ৰীয়ে বিচৰা সময়তে সকলো বস্তু অভিভাৱকে আনি হাতত অৰ্পণ কৰিছে। ইমানখিনি সুবিধা দিয়াৰ পিছতো কিন্তু অভিভাৱকসকলে মনতে দুখ কৰিবলগীয়া এটা অৱস্থা হয়। অভিভাৱকসকলে ভাবে আমাক সৰুতে কোনো ধৰণৰ সুবিধা মা দেউতাই দিব নোৱাৰাৰ সময়তো আমি যিমান দায়িত্ব সহকাৰে নিজৰ শিক্ষা গ্ৰহণ কৰিছিলো, দায়িত্ব সহকাৰে নিজৰ জীৱনটো আগুৱাই নিছিলো, কিন্তু আমি দেখোন আমাৰ সতি সন্ততিসকলক ইমানখিনি ফেচিলিটি দিয়াৰ পিছতো সেই দায়িত্ববোধটো আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজত আমি আনিবলৈ সক্ষম হোৱা নাই। ইয়াৰ কাৰণ বহু ছাত্ৰ ছাত্ৰীয়ে অভিভাৱকসকলে যোগান দিয়া সামগ্ৰী অত্যধিক পৰিমাণে পোৱাৰ কাৰণে বহু ছাত্ৰ ছাত্ৰী নষ্ট হোৱা দেখা গৈছে। সময়মতে সকলো বস্তু আনি দিয়াৰ কাৰণে সেইখিনি ব্যৱহাৰ কৰিব নজনা হৈছে। অৰ্থাৎ আমি আমাৰ ছাত্ৰ ছাত্ৰীক ফেচিলিটি দিব বিচাৰিছোঁ, কিন্তু এই ফেচিলিটিৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীসকলক আওপকীয়াকৈ নষ্ট হোৱাৰ এটা সুযোগ দিছোঁ, ছাত্ৰ ছাত্ৰীসকলৰ চাৰিত্ৰিক স্খলন হোৱাৰ এটা সুযোগ দিছোঁ। আমি ছাত্ৰ ছাত্ৰীসকলক এইটো ক'ব বিচৰা নাই যে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰয়োজন অনুপাতে অভিভাৱকে সা সামগ্ৰীখিনি যোগান নিদিব। ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজন অনুসৰি অভিভাৱকসকলে ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজনীয় সকলো সামগ্ৰী যোগান ধৰক। সমান্তৰালভাৱে ছাত্ৰ ছাত্ৰীক ৰেছপনচিবিলিটিৰ শিক্ষা দিয়ক, দায়িত্ববোধৰ শিক্ষা দিয়ক। অৰ্থাৎ ফেচিলিটি দিলেই নহ'ব, ৰেছপনচিবিলিটিৰ শিক্ষা দিব লাগিব। তাৰ উদাহৰণটো চাওক, আপোনালোকে মহাভাৰতলৈ যদি চাই দেখিব, মহাভাৰতৰ দুৰ্যোধনক ৰজাই দুৰ্যোধনৰ পিতৃয়ে সম্পূৰ্ণ ফেচিলিটি দিছিল, ফেচিলিটি সম্পূৰ্ণ দিছিল, কিন্তু ৰেছপনচিবিলিটি নিশিকোৱাৰ কাৰণে বিশাল হস্তিনাপুৰৰ ৰজা হৈও দুৰ্যোধনে কিন্তু ৰাজ্য শাসন কৰি দীঘলীয়া সময়ৰ কাৰণে জীৱন নিৰ্বাহ কৰিব নোৱাৰিল। ৰেছপনচিবিলিটি কি তাক বুজি নোপোৱাৰ কাৰণে কুৰুক্ষেত্ৰ মহাসমৰৰ সৃষ্টি হ'ল আৰু অৱংশে ধ্বংস হ'ল। অৰ্থাৎ আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক ফেচিলিটি দিয়াৰ চিন্তা কৰিলে নহ'ব যে আমি সৰুতে অভাৱত ডাঙৰ হ'লো কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীয়ে যাতে অভাৱ কি বস্তু বুজি নাপায় তাৰ কাৰণে সকলো যোগান দিছোঁ, সেয়াই কেৱল শেষ লক্ষ্য নহয়। আমি যোগান দিয়া সামগ্ৰীখিনিক লৈ ছাত্ৰ ছাত্ৰীয়ে দায়িত্ববোৰ শিকিছে নে নাই? আমি আনি দিয়া সামগ্ৰীখিনিক লৈ ছাত্ৰ ছাত্ৰীয়ে পালন কৰিব জানিছে নে নাই? সুচাৰুৰূপে পৰিচালনা কৰিব জানিছে নে নাই? আপোনালোকে প্ৰত্যেকটো দিশ লক্ষ্য কৰিব লাগিব যে আপুনি যি কলম আনি দিছে, এমাহত কেইটা কলম আনি দিব লগা হৈছে। যদি এমাহত অত্যধিক কলম আনি দিব লগা হৈছে, আপুনি অনুভৱ কৰিছে যে হয় এক প্ৰয়োজনতকৈ বেছি কলম আনি দিব লগা হৈছে, তেতিয়াহ'লে আপুনি সাৱধান হওক, সচেতন হওক সেইখিনি সময়তে যে কলম সি কেনেদৰে ব্যৱহাৰ কৰিছে। আপুনি এবাৰ নিৰীক্ষণ কৰক, তেতিয়া আপুনি ধৰা পেলাব পাৰিব কলম প্ৰকৃত সৎ ব্যৱহাৰ হৈছে নে অসৎ ব্যৱহাৰ হৈছে। আপুনি যদি সময়মতে আনি দিয়া কাগজখিনি প্ৰয়োজনতকৈ বেছি আগতে শেষ হৈছে, আপুনি আনি দিয়া বহীখন যদি প্ৰয়োজনতকৈ বেছি আগতে শেষ হৈছে, আপুনি এবাৰ নিৰীক্ষণ কৰক কিয় প্ৰয়োজনতকৈ আগতে বহীখন শেষ হ'ব লগা হৈছে। ছাত্ৰ ছাত্ৰীসকলে বহী কাগজৰ ব্যৱহাৰ আজিকালি নাজানে, কলমৰ ব্যৱহাৰ নাজানে। অৰ্থাৎ তেওঁলোকে এটা কলম নষ্ট কৰিবৰ কাৰণে, এখন বহী নষ্ট কৰিবৰ কাৰণে সামান্যতম অন্তৰত কুণ্ঠাবোধ নকৰে। অনায়াসে তেওঁলোকে সেইখিনি নষ্ট কৰিব পাৰে, অনায়াসে বহী কাগজ ফালি বেলেগ কামত ব্যৱহাৰ কৰিব পাৰে। অৰ্থাৎ সেইখিনি
দায়িত্ববোধ ছাত্ৰ ছাত্ৰীৰ মনত জন্ম হোৱা নাই। কিন্তু আমাক কোনোৱে নিশিকালেও আমি কিন্তু সেই দায়িত্ববোধেৰে আমাৰ অভিভাৱকসকল ডাঙৰ হৈছিল, শৈশৱ পাৰ কৰিছিল। এতিয়া আমি এইটো অভিভাৱকসকললৈ আহ্বান জনাইছো, আপোনালোকে আপোনালোকৰ সন্তানসকলক যিখিনি প্ৰয়োজন আছে সেইখিনি গোটেইখিনি দিয়ক, ফেচিলিটিখিনি দিয়ক, তাত নিশ্চয়কৈ আপত্তি নাথাকিব। কিন্তু সমান্তৰালভাৱে ৰেছপনচিবিলিটি শিক্ষা দিয়ক, তেতিয়াহে দায়িত্ববোধ সহকাৰে সমাজত এজন নাগৰিক হিচাপে সেই শিশুটিয়ে ভৱিষ্যতে নিজকে প্ৰতিষ্ঠা কৰাৰ সুযোগ লাভ কৰিব।